যমরাজাই কৈছিল কথা শুনি যমরাজাই ৰৈ নাথাকিলা বালকৰ আগত যায় হে মোৰ শ্ৰদ্ধাৰ অতিথি ব্ৰাহ্মণ বালক মোৰ ভুল হৈছে মোক ক্ষমা কৰি দিবা আৰু মোৰ যি 3 দিন ভুলৰ বাবে তুমি অনিদ্ৰা অনহাৰেই থাকিবলগীয়া হ'ল সেই 3 দিন মোৰ ভুলৰ বাবে তোমাক 3টা বৰ দিম বোপা লোৱা তোমাৰ ইচ্ছা মতে লোৱা কথা শুনি নচিকেতাৰ আনন্দ মিলিলা যমৰাজাক চাই পাছে শুনক ধৰ্মৰাজ আপুনি আপোনাৰ ভুলৰ বাবে মোক 3টা বৰ দিব বিচাৰিছে এইটো খুব ভাল কথা কিন্তু ধৰ্মৰাজ প্ৰথম বৰ্তমক ইয়াকেই লাগে যে ধৰ্মৰাজ যেতিয়া মই আমাৰ মৰ্তৰ পৰা আপোনাৰ নগৰলৈ আহিছিলো তেতিয়া আমাৰ মৰ্তত মোৰ পিতৃ দেৱতাই বহুত সুখ আৰু দুখ লৈ জীয়াই আছিল প্ৰথম বৰ্তমক ইয়াকেই লাগে আমাৰ মৰ্তত যাতে মোৰ পিতৃ দেৱতাই সুখ আৰু শান্তিৰে জীয়াই থাকে আৰু লগতে আপোনাৰ নগৰৰ পৰা মই যাতে হৰিৰে গৈ পুনৰ পিতৃ দেৱতাক প্ৰণাম জনাব পাৰো প্ৰথম বৰ্তমক ইয়াকেই লাগে হয় নেকি তথাস্তু বলিয়া জমে প্ৰথমবাৰ দিলা দ্বিতীয়তবাৰ প্ৰথম বৰ্ত পাল ধৰ্মৰাজ দ্বিতীয় বৰ্তমক ইয়াকে লাগে যে ধৰ্মৰাজ যেতিয়া মই আমাৰ মৰ্তত আছিলো তেতিয়া আপুনি আমাৰ মৰ্তৰ পৰা যি ধৰণে জীৱ জন্তুবোৰ মাৰিছিলে কিন্তু এই স্বৰ্গত কেতিয়াও নামাৰে কক ধৰ্মৰাজ ইয়াৰ কাৰণ আৰু তেতিয়া যমৰাজাই বালকক চাই কৈছে হেৰা বোপা তোমালোকৰ মৰ্তত যিবোৰ বস্তু নাথাকে আমাৰ এই স্বৰ্গত আছে অগ্নিবিদ্যা তত্ত্ব জ্ঞান স্বৰ্গত আছে যাক জানিলে মনুষ্য হয় নেকি অগ্নিবিদ্যা তত্ত্ব জ্ঞান কোৱা বুজায় যাক জানিলে মনুষ্য তাৰ মানে বোপা তোমাক অগ্নিবিদ্যা তত্ত্ব জ্ঞানো লাগিব লোৱা বোপা লোৱা তথাস্তু লিয়া জমে দ্বিতীয় বদিলে মনে ভাবে
শুনক ধৰ্মৰাজ, আত্মা তত্ত্ব ব্ৰহ্মা তত্ত্ব, অৰ্থাৎ মৃত্যুৰ পিছত আত্মাবোৰ কলৈ যায়, কি হয় কওক ধৰ্মৰাজ ইয়াৰ কাৰণ। কথা শুনি যমৰাজাৰ মহাচিন্তা ভইল, বালকক চাই জমে, বালকক চাই জমে, হেৰা বুপা, হেৰা বুপা, কোন বাপা হল মোৰ কথা শুন, ইমান ডাঙৰ কথা তই কিয় সোধাব, মনে মনে ভাবে এই বালক কিন্তু সাধারণ বালক নহয়, এই বালক কিন্তু সাংঘাতিক আছে। ইয়াক মই এইবাৰ এনেকুৱা লোভনীয়া বস্তু দেখাম, যাক দেখিলেই মোক মৰণ সম্পৰ্কীয় কথা সুধিব পাহৰিয়েই যাব। এই বুলি ধৰ্মৰাজে সুন্দৰীবিলাকক আহ্বান কৰিলা। সুন্দৰীবিলাকে আহি সেই বালকৰ আগত নৃত্য গীত আৰম্ভ কৰিলা। অহ নাচে অপেশ্বৰে, কঁকাল হালি জালে, সুন্দৰী ৰমণী নাচে, কথা সেই সুন্দৰীবিলাকৰ নাচ নাচাও বুলি লগেই বালকেই পিছ মাৰিলা। তাকো দেখি যমৰাজাই বালকক চাই কহিব লাগিলা, হে মোৰ শ্ৰদ্ধাৰ অতিথি ব্ৰাহ্মণ বালক, আজিও যদি তুমি এই সুন্দৰীবিলাকক আওকাণ কৰিছা, তোমালোকৰ মৰ্তত মহামহাৰজা মহামহা মন্ত্ৰীও বিচাৰি পোৱা নাই। মই হে তোমাক দিছো বোপা, লৈ যোৱা বোপা, লৈ যোৱা। তোমাৰ এই সুন্দৰ মানৱ জীৱনটো এই সুন্দৰীবিলাকৰ লগত আনন্দৰে কটোৱাই দিয়া। যোৱা বোপা যোৱা। আৰু তেতিয়া যমৰাজাক চাই বালকে কৈছিল, ঠিক আছে ধৰ্মৰাজ, আপুনি মোক এই সুন্দৰীবোৰ লৈ যাব দিছে, মই লৈ যাম। কিন্তু ধৰ্মৰাজ, এই সুন্দৰীবোৰ বাৰু আমাৰ মৰ্তত কিমান দিনলৈ জীয়াই থাকিব? বেছি দিন নাথাকে, খন্তেকীয়া। হয় নেকি? আজি মই লৈ গৈছো, কালিলৈকে বা কলৈ গুচি যায়। বালকে বোলে মোক এইবোৰ নালাগে,
বৈষ্ণৱক তাতে আকৌ আমাৰ মৰ্তত মই নিজেই দেখা কথা শুনক ধৰ্মৰাজ আমাৰ সমাজত দুটা বস্তুৰ কাৰণে আমাৰ সমাজখন নষ্ট হৈ আছে প্ৰথমটো কি জানেই ধৰ্মৰাজ প্ৰথমটো হৈছে এই নাৰী কিছু সমাজ নষ্ট হৈছে নারীর কারণে যদি একবার তেনেহলে পিছ পারো কি আগতে কি হাপনা হাপনি কৰি আছে চাও কাহারক পুৰুষক ঠেলা মাৰি কত লোক মৰি গল ও নারীর কতর ঘর ভাঙি গল কতর ঘর ভাঙি গল হয় ধর্মরাজ মই একেবারে মিছা কথা কোৱা নাই আৰু এক শ্ৰেণী কি কৰিছে জানে ধৰ্মৰাজ কি কৰিছে অলপ ৰবাচোন আমাৰ হৰুৱাপাক পঠাব পাৰিলে তোমাৰ লগত গুচি যাম হৰুৱাপা বাপা তাতে বাইপেৰেটো বেৰা দি আছে চাহ দি মাই মই নাযাওঁ নমৰা যা নাযাওঁ চলি বলি এৰি থৈ পলাই গুচি যায় বাচ্চা ইমান দিনে তই মোক মাৰি আসলি আজি বাছা কোনো নাই আজি বাছা তোক পিটি কত তিৰিগিৰি কত তিৰিগিৰি হয় ধৰ্মৰাজ মই একেবাৰেই মিছা কথা কোৱা নাই আমাৰ সমাজত এইবোৰ ঘটনা সদায় চলি থাকে আৰু এক শ্ৰেণী কি কৰিছে জানে ধৰ্মৰাজ কি কৰিছে আমাৰ সমাজত কিছুমান অভিভাৱক আছে নহয় মানে মালটো আছে মানে টাকাটো বাপেকে কিনি দিব দামি দামি গাড়ী পাই বেটা হতে হয় ধৰ্মৰাজ মই একেবাৰে মিছা কথা কোৱা নাই আমাৰ সমাজত এইবোৰ ঘটনা সদায় চলি থাকে আৰু ধৰ্মৰাজ আপোনাক যে মই দ্বিতীয়টো কথা কৈছিলো সেইটো আৰু সাংঘাতিক ভয় লাগে ধৰ্মৰাজ ভয় লাগে সেইটো হল এটা গাঠি দুটিয়া কোনা অলপ পইচাতেই মজবুত খানা কিছু সমাজ নষ্ট হৈছে মদৰ কাৰণে মদ খাই কত লোকে বাটত পৰি কোনলে তো নাজনা কৰবা মানুহ আহে হয় ধৰ্মৰাজ মই একেবাৰেই মিছা কথা কোৱা নাই আমাৰ সমাজত এইবোৰ ঘটনা সদায় চলি থাকে আৰু এক শ্ৰেণী কি কৰিছে জানে ধৰ্মৰাজ আমাৰ খাই কত লোকে আগবাঢ়ি নাহিবি বুলি কৈ দিছো কাটি দে বাতেই ঘাতেই যাকেই তাকে ডালি গেলাস পারে মদ
মারামারি কাটাকাটি সদায় চলি থাকে সেইকাৰণেই বেতাতে যায় জাহান্নামে আইও ও বাতে হাত শুনক ধৰ্মৰাজ মই এটা কথা বুজি পোৱা নাই আমাৰ যে ধুনীয়া সমাজখনত কিছুমান মানুহেই এই বেয়া বস্তুবোৰ খাই আমাৰ এই ধুনীয়া সমাজখনত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে সেইবিলাকৰ বাৰু মৃত্যু হ'বনে মৃত্যু হব কিয় নহব অ' তাৰমানে সিহঁতেও মৰিব তো মৰিব হয় বোপা তোমালোকৰ মৰ্তত যোনেই নাথাকক কিয় ডাঙৰ মানুহ সৰু মানুহ দুখীয়া মানুহ ধনী মানুহ সকলোবোৰ কেৱল মৰে হাতত সেইকাৰণে কলো বোপা সেইকাৰণে কলো অজমেই বোলে